হেল্ল' গাইছ, আজি আমি গৈ আছোঁ আজি ডিব্ৰুগড়। চব ৰেডি হৈ লৈছে, দেখিছে ই একদম ক্লিয়াৰ হৈ চলিছে পেচাব চেচাব কৰি। এতিয়া চবৰে টেংকি চেংকিবোৰ খালী কৰি আৰু ছোৱালী চাবলৈ গৈ আছোঁ গা। গাড়ী চকাটো এতিয়া পাম চাম ভৰাই ল'লোঁ তো ভগৱানক চিন্তি এতিয়া ডিব্ৰুগড় ফালে গৈ থাকোঁ গা। গাড়ীখন কৰিবলৈ কিবা এটা খুৱাই ল'ব লাগিব না। এয়া ডাইনিং টেবুলত বহি গাড়ীখনক খুৱাই লৈছোঁ। তো আহি এডোখৰ পালোঁহি আৰু এয়া ৰাস্তা কিনাৰতে এইবোৰ কি জানো লৈছোঁ আৰু কেইটকামান। তো মই এটা কথা এতিয়াহে দি দিছোঁ, চবে জোতা পিন্ধি আহিছে। ইও জোতা বা তহঁতি জোতা পিন্ধি আহিছে, তহঁতি তাৰমানে ডিব্ৰুগড় ছোৱালী চাবি হয় নাই? মোক দেখিছে নাই, মই চেণ্ডেল আচলতে চব ধনীতো। মই দুখীয়া আৰু মোক ছাবস্ক্ৰাইব কৰি পিনে অকণ ওপৰলৈ উঠাই দিয়ক আৰু মই যাতে জোতা যোৰ পিন্ধিব পাৰোঁ। আইঅ ইমান ডাঙৰ ডাঙৰ আপেল খাইছে আইঅ এখন। ধনী মানুহ এনেকৈ খায় নেকি বা? মোকো এটা দিছে বা ময়ো এনেকৈ খাই দিছোঁ। নেজানো প্ৰথম খাই পাইছোঁ। মই খাইছোঁ হয়। আমি এতিয়া চাবুৱা পালোহি। চাবুৱা পামগৈ আৰু বেছি দূৰ নাই, জগন্নাথ মন্দিৰ। তো ফাইনেলি জগন্নাথ মন্দিৰ পাই গ'লোহি আৰু এয়া জগন্নাথ মন্দিৰ। এইফালে দিয়ে সোমাই গৈ ভিতৰলৈ সোমাই যাম আৰু ধূপ ধূনা চাকি জ্বলাই ল'ম আৰু আশীৰ্বাদ চাকিবাদ লৈ ল'ম আৰু জীৱনটো ভালকৈ চলিবলৈ। লগতে আপোনালোকেও কথা কৈ দিম আৰু অলপ চলপ। তো চাকি তাকি জ্বলাবলৈ ধূপ চুপ লৈ লৈছোঁ। চেণ্ডেল টেণ্ডেল ইয়াতে থ'বলৈ দিছে, ইয়াতে চেণ্ডেলযোৰ থৈ দিওঁ আৰু। তো ব'লক এতিয়া ভিতৰলৈ যাওঁ। তো ভগৱানৰ নাম লৈ ভগৱানৰ দুৱাৰদলিত থিয় দিছোঁহি আৰু ভিতৰখন বৰ ধুনীয়া চোন হয়। আজি প্ৰথমবাৰ আহিছোঁ তো মজা লাগিছে বা। ভগৱানৰ নামত ধূপডাল আৰু চাকি গছ জ্বলাই আশীৰ্বাদটো ল'লোঁ আৰু এইটো ভিতৰৰ ভিউটো। ধূপ ধূনা চাকি পূৰা জ্বলাই আশীৰ্বাদ লৈ ল'লোঁ ভগৱানৰ। এতিয়া ওপৰলৈ আহিছোঁ। ওপৰলৈ আহি এয়া মেইন মন্দিৰ ভিতৰত আপোনাৰ ফটো ভিডিঅ' কৰিবলৈ নিদিলে, কৰাটো ভাল নহয় বোলে। তাকে মন্দিৰ চাওক না, ভিউটো চাওক, মজা লাগিছে। এবাৰ ডিব্ৰুগড় যদি আহিছে এবাৰ জগন্নাথ মন্দিৰ আহক। জগন্নাথ মন্দিৰ ধূপ এডাল জ্বলাওক, চাকি এগছ জ্বলাওক আৰু জগন্নাথ মন্দিৰ চাই যাওক বুলিয়ে ক'ম আৰু ইয়াতকৈ বেছি একো নকওঁ। জগন্নাথ মন্দিৰত বৰ্তমান পূজা চূজা কৰি ল'লোঁ। এতিয়া আমি যাম বগীবিল ব্ৰিজ। পূজা চূজা কৰি আহিলোঁ। এতিয়া চেণ্ডেলযোৰ য'ত থৈছোঁ ল'লোঁ তাতে আছে, পিন্ধি লওঁ চেণ্ডেলযোৰ। তাৰপিছত থালিখন হাতত লৈ লওঁ। এতিয়া এখন য'ৰ পৰা লৈছিলোঁ তাত দি দিওঁগৈ, নহ'লে পইচা আকৌ এক্সট্ৰাকৈ ল'বতো। ভাইটি তুমি বহা, আমি গৈ থাকোঁ দেই, বাই বাই। জগন্নাথ মন্দিৰৰ কাষতে ফুচকা আৰু চাট খাই লৈছোঁ। ঘৰৰ পৰা একো খাই নাই। তো দহি ফুচকা এটা খাই দিওঁ। ফুট চুট লগাই ফুচকা খাই জগন্নাথ মন্দিৰ বাই। তো এতিয়া বগীবিল ব্ৰিজ ফালে গৈ আছোঁ। বগীবিল দেখাম, বগীবিলৰ ফালে চাই থাকক। বগীবিল ব্ৰিজ পাই গ'লোহি। এইডোখৰ পৰা উঠিছোঁ আৰু আইঅ পিছকাত উঠিলে। ব্ৰিজৰ ওপৰে ওপৰে গৈ আছোঁ আৰু মাজত ৰখিমগৈ। মাজত ৰখি পিনে ভিউটো আপোনালোককো দেখাম, ময়ো চাম। তো পাই গ'লোহি বৰ্তমান বগীবিল ব্ৰিজত নামিছোঁ আৰু ভৰিকেইটা থৈছোঁ। এতিয়া চবফালে কুঁৱলী নিচিনা দেখি পাইছোঁ। পানী হৈ গৈছে পূৰা, বাৰিষা কালটো পূৰা কুঁৱলী হৈ আছে। আৰুখন কাঞ্চনজংঘা নাওখন, ব'টখন এইখন, বাকী এইখিনি ফেৰী। কেনেকুৱা লাগিছে এইটো বগীবিল ব্ৰিজত আহি? কেনেকুৱা লাগিছে? নতুনকৈ কিবা এখন ৰিজৰ্ট ৰেষ্টুৰেণ্ট বনি আছে নেকি এখন কিবা এইখন। তো বগীবিল ব্ৰিজত আহি অকণমান বুকদানে মাৰি লওঁ। বহুত দূৰ আহিছোঁ তো, মোৰ একদম মানে গাড়ীত উঠিব নোৱাৰোঁ, বমি চমি নিচিনা লাগি যায়গৈ আৰু। বুকদানে মাৰি লওঁ, ভাল লাগিব অলপ। বগীবিল ব্ৰিজত আহি বুকদান মাৰিছোঁ, কম নাহিবি না। তো পাই গ'লোহি এতিয়া বগীবিল ৰিজৰ্ট। বগীবিল ৰিজৰ্টত ইয়াত দেখিছে আই লাভ বগীবিল। ইয়াতে বহিব পাৰি আৰু এনেকৈ পৰিছিলোঁগৈ। বহি মেলি ইয়াতে আড্ডা মাৰিব আৰু গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড লৈ আহিলে ভাল আৰু এনেকৈ ওচৰতে বহিব। অকলে আহি লাভ নাই এনেকৈ।
এইখন কাঞ্চনজংঘা নাওখন আমি উঠিবলৈ নহ'ল, আমি আহি পোৱা আগে আগে গুচি গ'ল। তো আকৌ কাঞ্চনজংঘাত যাবলৈ বহুত দেৰি ৱেইট কৰিব লাগিব, ইমান দেৰি ইয়াত ৰখি নাথাকোঁ। তো এই লাভটোত ফটো মাৰিম, এতিয়া ফটো মাৰিব লাগিব। এইখন আমাৰ দেউতাৰ স্কুটাৰখন, আগতে এইখনতে আমি স্কুল গৈছিলোঁ, দেউতাই মোক এই আগফালে বহাই নিছিলে, আগফালে থিয় হৈ যাওঁ। এয়া আই লাভ কাঞ্চনজংঘা, ইয়াতে বহি মেলি একদম ধুনীয়াকৈ ফটো চটো মাৰিব পাৰি আৰু চবেই মাৰি আছে। এতিয়া আমি নেমাৰোঁ আৰু ভোক লাগিছে, কিবা এটা খাই লওঁগৈ। এইয়া বগীবিল ব্ৰিজখনৰ তলৰ পৰা নাজাৰাটো। তো এতিয়া অলপ বহুত ভোক লাগিছে, গোটেইখিনিয়ে ভাতটো খাই লওঁ এই ধাবাখনতে। ভাতটো খাই মেলি আকৌ ঠিক যামগৈ আৰু, মানে বহুত ভোক লাগিছে, ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই, চবৰে ভোক লাগিছে। তই ভোক লাগিছে নহয়? এটাও ভোক লাগিছে বোলে, ভাতটো ইয়াতে খাই লওঁ। চবেই গাহৰিৰ লগতে ভাতটো খাই লৈছোঁ আৰু দেই। এই গাহৰি এইখিনি কি লৈ তই কি খাইছ? এইখিনি ব্ৰইলাৰ খাচী। মোৰখিনি ব্ৰইলাৰ খালি দেই, মোৰ যে দুখীয়া মানুহ যে, সিহঁতি ধনী মানুহ খাচী খাইছে, গাহৰি খাইছে। হেৰি মই এই সুন্দৰকৈ ভাত কেইটামান খাই দিছোঁ ব্ৰইলাৰ লগত, সুন্দৰকৈ খাইছোঁ। তই খাই লওঁ এতিয়া, খাই মেলি আকৌ দেখাইছোন বাৰু দেই।